আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ক'বলৈ বিচাৰিছোঁ দৰঙৰ দলগাঁৱৰ 100 বছৰ পুৰণি সৰ্বজনীন দলগাঁও বুঢ়াগোহাঁই থানৰ কথা। দৰং জিলাৰ দলগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এইখন ঐতিহাসিক পুৰণি শিৱ মন্দিৰ আৰু এই মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আৰু এই মন্দিৰটো বহু বছৰ আগতে জ্বলি গৈছিলে এই মন্দিৰটো আৰু 2005 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল এই মন্দিৰটো। আৰু শিৱৰাত্ৰিত এই মন্দিৰটোত বিভিন্ন ভক্তপ্ৰেমী ৰাইজে বিভিন্ন ঠাইৰ পৰা আহে, ভিৰ কৰে আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে দুদিনীয়া কাৰ্যসূচীৰে এই মন্দিৰটো শিৱৰাত্ৰি পূজা পালন কৰা হ'ব, আপুনি আহিব পাৰে। আৰু এই দলগাঁও মাজমজিয়াতে এই মন্দিৰটো আৰু এই মন্দিৰটোৰ ঐতিহাসিক। আহকচোন আমি ইয়াৰ পূজাৰীৰ সৈতে কথা পাতোঁ। এই মন্দিৰটো যেতিয়া প্ৰথম প্ৰতিষ্ঠা হৈছিলে আৰু মই শুনামতেহে দেই, মানে এজৰা বুঢ়া বুঢ়ী আছিলে, তেওঁলোকে ইয়াতে আমাৰ ডাঙৰ আহত আছিলে। সেই আহত গছজোপা মানে উল্টাকৈ লগাইছিল, উল্টাকৈ লৈ তাতে ধূপ ধূনা জ্বলাই এই বুঢ়া বুঢ়ীজনৰ ভিতৰত মানে সদায় অৰ্চনা কৰিছিল। কালক্ৰমত এনেকৈ গৈ গৈ আজি 2003 চনত আমাৰ মন্দিৰটো মানে জ্বলি গৈছিল। জ্বলি যোৱাৰ পিছত সাধাৰণ বৈঠকৰ তেখেতক মানে কাৰ্যকৰী কমিটি ছেক্ৰেটাৰী কৰি দিলে। তাৰপিছত এইখিনি পাইছে আৰু বৃহৎ মন্দিৰটো হৈছে। আৰু তেতিয়াৰ পৰা আমাৰ দলগাঁও এইটোৱে আমাৰ ডাঙৰ মন্দিৰ বুলি ক'ব পাৰি। কিমান বছৰ হৈছে এইটো? এইটো 100 বছৰ হৈছে। 100 বছৰ পুৰণি? 100 বছৰ ওপৰত। 100 বছৰৰ ওপৰত? 100 বছৰ। ইয়াৰ ইতিহাসটো কি আছে? ইয়াৰ ইতিহাসটো সেইটোৱে, হয়, এই বুঢ়া বুঢ়ীয়ে প্ৰতিষ্ঠা কৰিছিলে। ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।